জয় শ্রীমন্নারায়ণ, জয় শ্রীকৃষ্ণ। আজি আমি জানিম যে উত্তম সন্তান, মধ্যম সন্তান আৰু অধম সন্তান কাক কয়। মানে উত্তম, মধ্যম, অধম সন্তানৰ লক্ষণবিলাক কেনেকুৱা, কেনেকৈ আপুনি চিনি পাব, কেনেকৈ আপুনি জানিব যে আপোনাৰ সন্তান উত্তম নে মধ্যম নে অধম হয়, নে আপুনি অৰ্থাৎ ময়ো এজন সন্তান, আপুনিও এজন সন্তান, আপুনি উত্তম নে মধ্যম নে অধম সন্তান। চাওক, ইয়াত আমাৰ শাস্ত্ৰসন্মত কথা, মই নিজৰ দ্বাৰাই কোৱা নাই এইবিলাক কথা। যি দেউতাকে নিজৰ সন্তানক, ধৰি লওক আপোনাৰ দেউতাকে, আপোনাৰ পিতৃয়ে আপোনাক বোলে যিমান মাটি সম্পত্তি দি থৈ গ'ল, যিমান ধন টকা পইচা দি থৈ গ'ল মৃত্যুৰ আগতে, সেইখিনি যদি আপুনি 4 গুণ বেছি কৰি নিজৰ সন্তানক দি যায়, সেয়া হৈছে আপুনি উত্তম সন্তান। যিখিনি আপুনি পিতৃয়ে দিয়া সা সম্পত্তিখিনি আপুনি 4 গুণ বঢ়াই পিনি নিজৰ সন্তানৰ কাৰণে দি থৈ গ'ল, সেই সন্তানকে উত্তম সন্তান বুলি কৈছে। আৰু যি সন্তানে দেউতাকে যিখিনি দি গ'ল সেইখিনিকে সমানে সমানে নিজৰ সন্তানকো দি গ'ল, সেই সন্তানক কৈছে মধ্যম বুলি কৈছে। আৰু অধমৰ কথাটো আপোনালোকে নকলেও বুজিব পাৰিছে, তথাপিতো কৈ দিছোঁ। আৰু যি দেউতাকে দিয়াখিনিও শেষ কৰি সন্তানক একো এটা দি থৈ নগ'ল, সেই পুৰুষজনকে অধম বুলি কৈছে, সেইজন সন্তানকে অধম বুলি কৈছে। আৰু ইয়াৰ বহুতকেইটা উদাহৰণ আছে, যেনে উত্তম সন্তানৰ এনেকুৱা লক্ষণ আছে, যি সন্তানে নিজৰ মাক দেউতাকে নিবিচৰাকে কিছুমান বস্তু তেওঁলোকক অৰ্পণ কৰে, যে জানে মা দেউতাৰ এইটো দৰকাৰ হৈছে, নিবিচৰাকে মানে নোখোজাকে মাক দেউতাকৰ মনৰ কথাটো জানে, যে মা দেউতাৰ কাৰণে কি দৰকাৰ হয় কি দৰকাৰ নহয়, মানে যাতে ক'বলগীয়া নহয় আৰু মাক দেউতাকে যে আমুকটো বস্তু লাগে, আমুকটো বস্তু মোৰ দৰকাৰ হৈছে, সন্তানে আগতীয়াকৈ কিনি দিয়ে, যোগাৰ দি দিয়ে, সেই সন্তানকে উত্তম বুলি কৈছে। আৰু মধ্যম সন্তান সেইজনক কৈছে যি সন্তানে মাক দেউতাকে কোৱাৰ পিছত বস্তুটো আনি দিয়ে, ক'বলৈ মানে অপেক্ষা কৰি থাকে, ক'লেহে আনি দিয়ে, তো সেইজনকে মধ্যম বুলি কৈছে। আৰু অধম বুলি জানিছে আৰু যিজনক 10 বাৰ কোৱাৰ পিছতো, 20 বাৰ কোৱাৰ পিছতো মাক দেউতাকৰ কথাটো নুশুনে, মাক দেউতাকৰ লাগতিয়াল বস্তুটো আনি নিদিয়ে, সেইজনকে কৈছে অধম সন্তান। সেইকাৰণে আপুনি এতিয়া কোনটো কেটেগৰীত আছে আৰু সেইটো আপুনি নিজেই এতিয়া বিবেচনা কৰি এই ভিডিঅ'টো চালেতো গম পাই যাব আপুনি উত্তম নে মধ্যম নে অধম নে। তো সেয়েহে উত্তম হ'বলৈ চেষ্টা কৰক, যদিও মধ্যমত আছে, সকলোতকৈ উত্তম হ'বলৈ। কাৰণ মা দেউতাৰ পৰাই আমি এই পৃথিৱীখন দেখিলোঁ, এই সংসাৰখন দেখিলোঁ, সেয়েহে মা দেউতাই কি দৰকাৰ হয় মানে সন্তানে সকলো জনা উচিত, মাক দেউতাকে নোকোৱাকে, সেইজনে উত্তম সন্তান বুলি কৈছে আমাৰ শাস্ত্ৰত। তো আপোনালোকে জানিলে, তো এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ইমানেই। জয় শ্ৰীমন্নাৰায়ণ, জয় গৌৰী গোপাল।